হৈ আছে হৃদয়ৰ মাজে হে ৰাম ৰাম নামে গংগাৰ জল নামে গংগাৰ জল ভগতনী মোৰ হৈ আছে হৃদয়ৰ মাজে হে ৰাম ৰাম নামে গংগাৰ জল নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ আপোনালোক আটাইকে আজি আমি লগ পাব আহিছোঁ চেয়া গীতৰ সাধক চেয়া গীত আৰু লোকগীতৰ সাধক শিল্পী ভদ্ৰনাথ আৰু তেখেতৰ সহধৰ্মিনী হিৰণ্যপ্ৰভা দেৱীৰ লগত আমি চিনাকি হ'ব আহিছোঁ আৰু আমি কিছুমান এখেতৰ পৰা জানিব বিচাৰিম চেয়া গীতনো কি হয় চেয়া গীতনো ক'ত পৰিৱেশন কৰা হয় চেয়া গীতনো কেনেকৈ ইয়াত সংৰক্ষিত হৈ থাকিলে দৰং জিলাত গতিকে সেই বস্তুখিনি আমি গোটেইখিনি আজি জানিব বিচাৰিম আৰু আপোনালোককো জনাব বিচাৰিম গতিকে ইয়াতে বহুখিনি শিল্পীও লগ পাইছোঁ এখেতৰ সহযোগী শিল্পী গতিকে গোটেইখিনি শিল্পীকে আমি আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ দাদা আপোনালোকক আটাইকে আমি স্বাগতম জনাইছোঁ হয় এতিয়া আমি অকণমান আৰম্ভ কৰিম পোনপ্ৰথমে ভদ্ৰনাথ দেৱৰ পৰা আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ ধন্যবাদ হয় এতিয়া আমি অকণমান জানিব বিচাৰিম চিয়া গীতনো আচলতে কি হয় চিয়া শব্দটো হৈছে আচলতে ঈশ্বৰক স্মৰণ কৰা বা স্তুতি কৰা হয় এইটো চিয়াৰ শব্দৰ অৰ্থটো আৰু চিয়া মানে আৰু বহুত ধৰণে বেলেগ ধৰণৰ চিয়া চুন্নি বুলি মুছলিমসকলে দুটা জাতিও বুজায় চিয়া আৰু এটা চিয়া আমাৰ বংশ যিটো হেৰি সেইটোও বুজায় এইটো চিয়া আপোনালোকৰ চিয়া এইটো আপোনালোকৰ চিয়াত তেনেকুৱা আছে এনেকুৱাও বুজায় কিন্তু আচলতে আমাৰ যিটো এই চিয়া গীত এইটো চিয়াৰ শব্দৰ অৰ্থটো হৈছে ঈশ্বৰক স্মৰণ কৰা বা তুতি কৰা আচ্ছা বাইদেউ আপোনাকো স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ ধন্যবাদ হয় আচ্ছা আমি জানিব বিচাৰিম আপুনি চিয়া গীত এই চিয়া গীতৰ লগত আপুনি কিমান দিনৰ পৰা জড়িত চিয়া গীতৰ লগত মই জড়িত 1976 চনৰ পৰা হয় তেতিয়া মই ক্লাছ 6ত আছিলোঁ হয় মই যেতিয়া চিয়া গীত পৰিৱেশন কৰোঁ তেতিয়া গাঁৱে গাঁৱে মানে অনুষ্ঠান এটা আছিল আৰু ৰেডিঅ'ত সেইটো প্ৰচাৰ হৈছিল সেই গীত আমাৰ শ্ৰদ্ধাৰ নবীন শৰ্মা ছাৰ সুৰেণ শৰ্মা ছাৰ ৰেডিঅ'ৰ পৰা আহি আমাৰ ঘৰৰ পৰা দুটা গীত টেপ কৰি লৈ গৈছিলে সেই গীতকেইটা ইমান বহুলভাৱে তেওঁলোকে প্ৰচাৰ কৰিলে তেতিয়া মানুহবিলাকে চিয়া গীত কি নাজানে কিন্তু চিয়া গীত বুলি যে কিবা এটা আছে সেই বস্তুটো জানা হৈছিল আৰু তেনেকৈ গ'লোঁ তাৰপিছত তেতিয়াৰ পৰা লাগিলে কি মই যেতিয়া মোৰ বয়স হ'ল তেতিয়া মই অডিশ্যন দিলোঁ অনাতাঁৰ দিয়া তেতিয়া মই 1987 চনৰ পৰা তেতিয়া পাছ কৰিছোঁ চিয়া গীতত আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে গাই আছোঁ হয় এতিয়া মই জানিব পৰা মতে আপোনাৰ দেউতাৰ ওচৰত চিয়া গীতখিনি গোটেইখিনি সংৰক্ষণ হৈ আছিলে তাৰ বিষয়ে অকণমান জনাওকচোন দেউতাই চিয়া গীতখিনি মানে সকলোৱে জানে লোকসংগীতবিলাক সচৰাচৰ আমাৰ অলপ অশিক্ষিত মানুহখিনিৰ মাজতে বেছিকৈ আছে আৰু সকলোবিলাক অশিক্ষিত নহয় বাৰু
তেতিয়া দেউতাই চিয়া গীতখিনি দৰঙৰ যিমানবিলাক ভকত আছিল ভকতৰ মানে মহন্ত যিবিলাক আৰু এতিয়া নাটৰ পৰা আপোনালোকে গমেই পালে যে চিয়া শব্দটোৰ অৰ্থ তাৰপিছত এই চিয়া গীত এই চিয়া গীতটো আচলতে হৈছে কি বৰখেলীয়া সম্প্ৰদায়ৰ সদাচাৰসমূহ সেই সদাচাৰসমূহকে এতিয়া বৰ্তমানৰ চিয়া নামে অভিহিত কৰা হ'ল এই দেউতাই এই ভকত মহন্তবিলাকৰ পৰা এই গীতবিলাক আনিলে সংগ্ৰহ কৰি আনি উঠি তেতিয়া তেওঁলোকৰ পৰা যিবিলাক গীত আনিলে গীতবিলাক কিছুমান হেৰি কৰিব লগা হ'ল শুদ্ধ ৰূপত আনিব লগা হ'ল তাৰমানে ভাষাৰ অশিক্ষিত মানুহৰ মুখত কিছুমান অপভ্ৰংশ শব্দ থাকিল সেইবিলাক ধুনীয়াকৈ দেউতাই ক্লিয়াৰ কৰিলে কৰি উঠি এখন 42টা গীত যুগুত কৰি এখন কিতাপ যুগুত কৰিলে এইখিনিতে বন্ধুসকল আমি জনাব বিচাৰিম এখেতৰ দেউতা বুলি কৈছোঁ তেখেত হ'ল প্ৰয়াত দুৰ্গেশ্বৰ নাথ ওজা তেখেত বিয়াখৰ ওজা শিল্পী আছিলে চিপাঝাৰ ক'ত আছিলে বাইদেউ চিপাঝাৰ পকাদলি চিপাঝাৰ পকাদলিত ঘৰ আছিলে তেখেতৰ গতিকে তেখেতৰ আমি এতিয়া তেখেত আমাৰ মাজত নাই কিন্তু তেখেতে চৰকাৰীভাৱে সন্মান পাবলৈ সক্ষম হৈছে গতিকে পেঞ্চন পাইছে তাৰপিছত বিয়া সংগীতাচাৰ্য উপাধি পাইছে হয় হয় তেখেত আমাৰ তীৰ্থনাথ ওজাদেৱৰো গুৰু হয় গতিকে আমি ভাল লাগিছে আজি আৰু আমি এতিয়া কথাৰ মাজে মাজে অকণমান গানো শুনিব বিচাৰিম গতিকে আকৌ এতিয়া আমি চিয়া গীত শুনিব বিচাৰিম
খুব ভাল লাগে আচলতে চিয়া গীত বুলি ক'লে এটা ভক্তিভাৱ এটা জাগি উঠে নিশ্চয়কৈ নহয় জানো গতিকে আমি এতিয়া অকণমান জানিব বিচাৰিম ভদ্ৰনাথ দেৱৰ পৰা তেখেত যিহেতু এজন লোকগীতৰ শিল্পী কামৰূপী লোকগীতত তেখেতৰ খুব নাম আছিলে আগতে গতিকে আপোনাৰ পৰা অকণমান জানিব বিচাৰিম আপুনি এতিয়া লোকগীতৰ লগত জড়িত হয়নে নহয় নিশ্চয় হয় এতিয়া অনুষ্ঠান পৰিৱেশন কৰি আছেনে নাই কৰি আছোঁ হয় এতিয়া অকণমান আৰু এটা বাহিৰা কথা অকণমান জানিব বিচাৰিম বাইদেউ আপুনি যিহেতু মই জনাত আপুনি এখন স্কুলৰ শিক্ষয়িত্ৰী চাকৰি কিমান বছৰৰ পৰা কৰি আছে চাকৰি বহু দিনৰ পৰা কৰিলোঁ 1992 পৰা কৰি আছোঁ আৰু 2টা বছৰ আছে কিছু অবৈতনিকভাৱে খাটিলোঁ আৰু 2টা বছৰ আছে আৰু খুব ভাল লাগে চাওক কিমান ধুনীয়াকৈ দুটা বস্তু আপুনি চম্ভালিবলৈ অকণমান অসুবিধা নহয়নে বাৰু অসুবিধা মানে স্কুল আৰু ইফালে হেৰি অসুবিধাটো হয় কিন্তু মই সেইটো ফিল নকৰোঁ আৰু যিহেতুকে গান বজানা বহুত নাজানিলেও ভাল পাওঁ গাই গতিকে কিবা কৰি টাইমখিনি মানে মিলাওঁ আৰু এতিয়া আপোনালোকে চিয়া গীতটো জীয়াই ৰাখিবৰ বাবে কেনেকুৱা কি ব্যৱস্থা ৰাখিছে এইখিনি মানে নৱপ্ৰজন্মৰ মাজত আপোনাৰ বিলাবৰ কাৰণে কি কৰিছে এইটো বৰ ভাল প্ৰশ্ন এইটো আমি 2008 চনৰ পৰাই এইটো চেষ্টা আমি অব্যাহত ৰাখিছোঁ বছৰেও তাৰমানে আমাৰ নিজা ঘৰতে হওক বেলেগ কোনোবা ক্লাব বা ক'ৰবা অনুষ্ঠানতে আমি তাৰমানে প্ৰশিক্ষণ দিয়াৰ এটা মানে চেষ্টা চলাই আছোঁ এতিয়ালৈকে কণ্টিনিউ চলি আছে কাৰণ নতুন প্ৰজন্মই নিশ্চয় শিকিব লাগিব নহ'লে বস্তুটো জীয়াই নাথাকিব হয় আৰু এইখিনিতে আৰু জনাব বিচাৰিম আমাৰ যিখিনি বাদ্যযন্ত্ৰ শিল্পী আছে তাৰ মাজত বাহিৰত আছে আমাৰ দীনেশ ডেকাদেৱ হয় এখেতো এজন শিক্ষক তাৰ মাজতে আজি সময় দিছে আমি অশেষ ধন্যবাদ জনাইছোঁ আপোনাকো ইমান ব্যস্ততাৰ মাজত গোটেইখিনি শিল্পী আহি আমাক সংগত কৰিছে বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক আৰু এতিয়া আমি শেষত আৰু এটি চিয়া গীত শুনিম আৰু তাৰ মাজতে আপোনালোকৰ পৰিচয়টো অকণমান জানিব বিচাৰিম আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম শ্ৰী বীৰেন ডেকা গাঁও সমলা হয় আপোনাৰ মোৰ নাম শ্ৰী চন্দ্ৰী ৰাভা মোৰ গাঁও চাকৰ আপোনাৰ নমস্কাৰ মোৰ নাম সতীশ নাথ সেনাপতিৰ হয় খুব ভাল লাগিছে আজি ইমান ধুনীয়াকৈ সংগত কৰিছে আহি নিজৰ ইমান ব্যস্ততাৰ মাজতো এতিয়া শেষত আকৌ এতিয়া আমি চিয়া গীত শুনিম নিশ্চয় আইছি জনানী সচঙলে পাচলা জননী কৰণী আমি দুয়ো বৈনী জীউতে জীউলো
ধন্যবাদ আমি সদশেষত আটাইলৈকে ধন্যবাদ জনাই আজি আমি এই চেগীত শিল্পীগৰাকীৰ পৰা আমি বিদায় মাগিব বিচাৰিছোঁ আৰু আপোনালোক আটাইলৈকে ধন্যবাদ জনাই আজি আমি অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ